ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি আমি যাবলৈ ওলাইছোঁ পীতাম্বৰ থানলৈ। দেখিছে আমি ওলাই আছোঁ। আঘোণৰ সোণগুটি চপোৱাৰ পাছতে পীতাম্বৰ থানত নলগোৱা উৎসৱ পাতে আৰু আজি দেওবাৰ, আজি নলগোৱা উৎসৱ আছে। সেয়ে আমি ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া যাব লৈছোঁ। আপোনালোকক দেখাই থাকিম তাত কেনেকৈ নিয়মবোৰ কৰা হয়, উৎসৱটো কেনেকৈ পালন কৰা হয়, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম এনজয়কৈ চাই থাকক, একদম মিছ নকৰিব। আৰু বহুত দিন আমি ভিডিঅ' পৰা নাই, অলপ অসুবিধা হৈছিলে। তো আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকক দেখাওঁ সকলোখিনি। তো আপোনালোকে ভিডিঅ' চাই থাকক এনলৈকে। তো এতিয়া বাই বাই টিল দেন। আমি এতিয়া তেল ডিপুত আছোঁ। তেল ভৰালে বাৰু, এতিয়া যাওঁ। চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি পীতাম্বৰ থান পাই গ'লোহি। এয়া দেখিছেনে মানুহৰ কিমান ভিৰ। আমি অহা অলপ দেৰিয়ে হ'ল বাৰু, তথাপিও এতিয়া আমি চাকি বন্তি জ্বলাম। চাই থাকক ভিডিঅ'টো। এয়া দেখিছেনে হাজাৰ হাজাৰ চাকি বন্তি জ্বলি আছে। ভিতৰত ঠাই নোহোৱাৰ কাৰণে বাহিৰতো জ্বলাবলগীয়া হৈছে। আমি ভিতৰতে এডোখৰ ঠাই বিচাৰি ল'লোঁ আৰু এতিয়া চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আমি এতিয়া চাকি তাকি জ্বলালোঁ, এতিয়া বহিমগৈ আৰু খেলত। ইতিমধ্যে ভকত বৈষ্ণৱসকলে গায়ন বায়ন সামৰি এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। আমিও প্ৰসাদ লৈ লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো। এই থানখনৰ কাষতে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু তাৰে কিছু অংশ শুকাই গৈছে। তাতে বহুত ইয়ালৈ অহা মানুহখিনিয়ে ফুৰি আছে। আমিও তাতে অলপ ফুৰিবলৈ যাওঁ। এইজনী মোৰ লগৰ ছোৱালী, জন্মী মোৰ বেষ্ট ফ্ৰেণ্ড হয়। আমি হায়াৰ ছেকেণ্ডেৰী একেলগে পঢ়িছিলোঁ ন। আমি ফোনত বহুত কথা পাতোঁ, কিন্তু আমি লগহে পোৱা নাছিলোঁ। এতিয়া বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু অকণমান তাই চেনেল ছাবস্ক্ৰাইব কৰিবি কিন্তু দেই। এয়া নামটো কি আছিলে? কৃষ্ণা তাই। মোৰ ভণ্টি ফেচবুকত লাইক চাইক পাওঁ বাৰু মই। বহুত ভাল লাগিছে ন। বহুত বেলেগ ফ্ৰেণ্ড, আমাৰ ফ্ৰেণ্ডটো যিহেতু নাই আৰু ভিডিঅ'বোৰ চাব আপোনালোকে। ভিডিঅ'তে বনোৱা ব্যস্ত হৈ আছে, কাৰণে লাইক ছাবস্ক্ৰাইব কৰিব কিন্তু দেই, যোনে চাই আছে। এয়া দেখিছানে, এজনী ইমান মম লগা নহয় দেই। সঁচাকৈ বহুত ভাল লাগিছে। ব'ল অকণমান ভিডিঅ'টো। আমি এতিয়া ফুৰিম দেই, ফুৰাখিনি আপোনালোকক দেখাই থাকিম। Oh my God! Wow! এতিয়া আমি মামাহঁতৰ ঘৰত আছোঁ। মামাহঁতে ভাত খাবলৈ ৰখালে, সেয়ে ভাত খাবলৈ ৰখি গ'লোঁ। আৰু এয়া ওচৰতে আমাৰ হস্পিটেল এখন আছে মামাহঁতৰ। আৰু এইটো আমাৰ মামা ল'ৰা আৰু মমনীয়া, এজনী মমনী। যেতিয়া মই আগতে মামা ঘৰত মোৰ মামা ঘৰত হায়াৰ ছেকেণ্ডেৰী মামা ঘৰত থাকি পঢ়িছিলোঁ। আৰু তেতিয়া এই বহুত অকণমানি আছিলে, এতিয়া বহুত ডাঙৰ হৈ গ'ল এজনী। আৰু এজনী আমাৰ মাহী, মাতকৈ সৰুজনী, মাতকৈ সৰুজনী। তাৰপিছতে আৰু আছে বাৰু, মামীহঁতে কিবা কাম কৰি আছে। 2000 years later. হাই ফ্ৰেণ্ডছ, কালি ভিডিঅ'টো সামৰণি মৰা নহ'ল নহয়, সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ। কালি মোবাইলটো অফ হৈ গ'ল,
কাৰণ যোৱাৰ আগত ফোনটো চাৰ্জ নিদিলোঁ আৰু তাত ফটো ভিডিঅ' কৰোঁতে চাৰ্জখিনি গুচি গ'ল, সেয়ে আৰু বাকীখিনি দেখাব নোৱাৰিলোঁ, গতিকে বেয়া নাপাব। ফোনটো অফ হোৱাৰ পাছত মামা ঘৰটো ওচৰতে আছে, থানৰ ওচৰতে মামা ঘৰ আছে। মামা ঘৰত গৈ ভাত পানী খালোঁ। ভাত পানী খাই আহোঁতে ৰাতিয়ে হ'ল আৰু আহি মেলি শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। কালি ভিডিঅ'টোকে আজি মানে সামৰণি মাৰিবৰ কাৰণে, গতিকে ভিডিঅ'টো কেনে পালে জনাব। পীতাম্বৰ থান আছে যোৰহাট, পীতাম্বৰ থানখন আছে যোৰহাট ককিলামুখত, আৰু সেই থানখনৰ বহুতো মহিমা আছে। আৰু যি ভাবি চাকি বন্তি দিয়া হয়, সেই আশা সেই সপোন পূৰণ হয়, ময়ো প্ৰমাণ পাইছোঁ। গতিকে আপোনালোকো যাব পাৰিব। আৰু একো নকওঁ, ভিডিঅ'টো চাব সকলোৱে।